নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে নিশ্চয় মোৰো ভালেই আজি এটি বিশেষ প্ৰয়োজনীয় ভিডিঅ' এটি লৈ আপোনালোকৰ মাজলৈ আহিছো গতিকে ভিডিঅ'টি ধৈৰ্য সহকাৰে শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল আজিৰ মূল বিষয়বস্তু হৈছে কলগছ এই কলগছ আমাৰ অসমীয়া সমাজত চিনি নোপোৱা মানুহ কিজানি নোলাব এই কলগছ প্ৰতিজন মানুহৰে চিনাকি গতিকে এই কলগছৰ গুণাগুণৰ বিষয়েও নিশ্চয় কম বেছি পৰিমাণে হ'লেও আমি সকলোৱে জানো গতিকে এতিয়া জানো আহক আমাৰ বাবে কলগছৰ প্ৰয়োজনীয়তানো কিমান কলগছৰ পাত আৰু সেই পাতৰ ৰস বা তাৰ ঠোৰ কল ফুল আৰু ফল আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় কলৰ পাত গৰু ছাগলী মহ আৰু হাতীৰ বাবে প্ৰধান খাদ্য সেই কথা আমি সকলোৱে জানো ইয়াৰ ভেষণ গুণৰ তুলনা নাই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ইয়াৰ অৱদান অদ্বিতীয় চিকিৎসকসকলেও কল ফুল কলৰ ঠোৰ তৰকাৰী আৰু ঠোৰৰ ৰস খাবলৈ কয় গৃহিণী তেজৰ দোষ অম্ল গেছ কৌষ্ঠবদ্ধতা লিভাৰৰ দোষ শ্বাসকষ্ট পানী লগা কাহ উচ্চ ৰক্তচাপত এইবোৰ ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায় কলপাতৰ সেউজীয়া কোমল পাতটো থেতেলিয়াই ৰস উলিয়াই ৰাতিপুৱাৰ ভাগত একাপ খাব পাৰিলে আমাৰ শৰীৰৰ বাবে বহুতো উপযোগী কিন্তু মন কৰিব ইয়াত যাতে নিমখ নলয় কলপাতত ক্ল'ৰ'ফিল থকাৰ কাৰণে ইয়াক খালে চৰ্মৰোগ নহয় আৰু লিউকোমিয়াও নহয় কাঁচকল আৰু পকা কল দুয়োটাই আমাৰ শৰীৰৰ বাবে বহুতো উপযোগী কিন্তু কাঁচকলৰ তৰকাৰী খালে পেটত বায়ু জমে আৰু কোষ্ঠকাঠিন্য হয় আকৌ পকা কল খালে তাক ভালদৰে চোবাই খাব লাগে কাৰণ কল মুখৰ লালতিত হজম হয় কল কেতিয়াও গিলি খাব নালাগে পকা কল ৰাতিপুৱা 10 বজাৰ পৰা 1 বজাৰ ভিতৰত খাব লাগে সূৰ্যাস্তৰ সময়ত আচলতে কোনো ফলে খোৱা উপযোগী নহয় গতিকে এতিয়া বন্ধুসকল জানো আহক কলপাতৰ ব্যৱহাৰিক গুণৰ বিষয়ে দৈনন্দিন জীৱনত আমাৰ শৰীৰত বহুতো ৰোগে দেখা দিয়ে সেই ৰোগসমূহৰ নিৰাময়ৰ ক্ষেত্ৰত কলপাতেনো কেনেধৰণে আমাক সহায় কৰে তাকে আজি ভিডিঅ'টিৰ মাজত ভাবিছোঁ শ্বেয়াৰ কৰিম গতিকে বন্ধুসকল ভিডিঅ'টি যেন শেষলৈকে চায় ইউৰোপ আৰু অন্যান্য উন্নত দেশত কলপাতৰ দ্বাৰা অনেক ৰোগৰ চিকিৎসা কৰা হয় ফৰাচী চিকিৎসকসকলে আন্তৰিক গৃহিণী অতিহাৰ শোক যক্ষ্মা প্ৰভৃতি ৰোগত কলপাতৰ ৰস খোৱাৰ নিৰ্দেশ দিয়ে গতিকে জানিলেনে বন্ধুসকল কলপাতৰ প্ৰয়োজনীয়তা কিমান ইয়াৰ উপৰিও শৰীৰত কোনো ধৰণৰ অংগত কাটিলে বা চৰ্মৰোগ হ'লে সেই ঠাইত কলপাতৰ ৰস লগালে সেই ঠাইখিনি আমি ভাল পাওঁ চৰ্দি জমা হ'লে ৰক্তক্ষৰণ হ'লে কাহ হ'লে আৰু সেই কাহৰ সৈতে পুৰ লগত তেজ ওলালেও আমি কলৰ ৰস খালে আমি সেই ৰোগ ভাল পোৱা দেখা যায় বৰলে কামুৰিলে নাইবা অন্যান্য বিষাক্ত পোক পতংগই কামুৰিলে বা কাঁইটে বিন্ধিলে সেই ঠাইত যদি আমি কলপাতৰ বটি প্ৰলেপ দিওঁ তেতিয়াহ'লে সেই ঠাই ভাল হোৱা দেখা যায় কলপাতত কেলছিয়াম ভিটামিন চি ভিটামিন এ চাইট্ৰিক এচিড কেৰটিন আৰু টেটিন গুণ আছে কল ফুল কাঁচকল বৰ বা পচলা আমাৰ অসমীয়া সমাজৰ প্ৰধান খাদ্য পিছে ফুল যেনেদৰে উচ্চ ৰক্তচাপৰ কাৰণে উপযোগী ঠিক তেনেদৰে বেছিকৈ কল ফুল আৰু কাঁচকল খালে কিডনীত পাথৰ হোৱা দেখা যায় আৰু শৰীৰৰ কোনো অংশত যেতিয়া বিচাই ডাকে তেতিয়াও আমি সেই ঠাইখিনিত যেতিয়া কলপাত বটি প্ৰলেপ দিওঁ তেতিয়া আমি বহুতো উপশম পোৱা দেখিবলৈ পোৱা যায় আৰু চুলিত যেতিয়া আমাৰ ওকণিৰ সৃষ্টি হয় তেতিয়া আমি সেই কলপাত বটি চুলিত লগালে সেই ওকণি দূৰ হয় লগতে উফিও দূৰ হয় গতিকে বন্ধুসকল জানিলেনে কলপাতৰ গুণাগুণনো কিমান গতিকে দেৰি নকৰি এতিয়া আপোনালোকৰ আশে পাশে এজোপা কলগছ ৰোপণ কৰক আৰু দৈনন্দিন জীৱনৰ সৰু সৰু সমস্যাসমূহৰ পৰা দূৰত থাকক ইয়াৰ উপৰিও কলপাত বা এই কলগছৰ বিভিন্ন গুণেৰে সমৃদ্ধ এই কলগছৰ কলডিল যদি আমি খাওঁ তেনেহ'লে আমাৰ বসন্তৰ দাগ চিলাই দাগ আৰু বিভিন্ন দাগসমূহ গুচি যায় ইয়াৰ উপৰিও কলডিল খালে সেই ঘাঁসমূহ আমাৰ ভিতৰৰ পৰা শুকাই অনাত সহায় কৰে আৰু উপৰিও কলপাত বটি যদি মুখত প্ৰলেপ দিয়া হয় মুখৰ বিভিন্ন দাগ হালমইনা আদি নাইকিয়া হয় গতিকে
পূজা সভা বিয়া সকাম ইত্যাদিতো কলগছ বা কলপাত আমাৰ বাবে বহুতো উপকাৰী। এই কলগছৰ পৰাই আমি বিভিন্ন ধৰণৰ শস্যত দিবৰ বাবে সাৰ প্ৰয়োগ কৰোঁ আৰু খাবৰ বাবে খাৰ প্ৰয়োগ কৰোঁ। গতিকে জানিলেনে এই কলগছৰ উপকাৰিতা কিমান? গতিকে বন্ধুসকল, আপোনালোকেও আপোনালোকৰ আশে পাশে একোডালকৈ কলগছ ৰোপণ কৰক আৰু সৰু সুৰা দৈনন্দিন বেমাৰৰ পৰা মুক্ত হৈ থাকক। আচলতে আজিকালি যিহেতু বৈজ্ঞানিক যুগ, বিজ্ঞান প্ৰযুক্তিৰ যুগ, গতিকে আমি সৰু সুৰা বেমাৰত এই বনৌষধিসকলক গুৰুত্ব দিয়া নহয়, কিন্তু মন কৰিব এই বনৌষধিসকলেও আমাক বহুতো বেমাৰত সহায় কৰে। গতিকে বিশ্বাস ৰাখিব আৰু এই বনৌষধিসমূহ আপোনালোকেও প্ৰয়োগ কৰি থাকিব আপোনালোকৰ বেমাৰ আজাৰত। গতিকে বন্ধুসকল, ভিডিঅ'টো কেনে লাগিলে জনাব। যদিহে ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু অলৰেডি যিসকলে ছাবস্ক্ৰাইব কৰিছে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, কিয়নো মোক ইমানখিনি মৰম দিয়াৰ বাবে। গতিকে আগলৈ এনেধৰণৰ ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।